খুৰাৰ দোকানতে ভিডিঅ'টোৰ আৰম্ভণি কৰি দিছোঁ। খুৰাই মাল লৈ আছে ধুনীয়াকৈ, বিস্কুট লৈ আছে। খুৰাৰ দোকানত চেল কেনেকুৱা? চেল ভালে দিয়া, বেয়া নহয়। চলি আছে আৰু ন? খুৰাৰ দোকানখন ঘৰতে, তাৰমানে এইটো ঘৰ আৰু ঘৰৰ লগতে মানে দোকানখন ইয়াতে আছে। জয় জুবিন দা, নমস্কাৰ। আজিৰ বিশেষ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম। ময়ো মানে আহি ৰখি গ'লোঁ খুৰাৰ দোকানত। খুৰাই মানে নতুনকৈ দোকান এখন আৰম্ভ কৰিছে। অলপমান মানে মাল চালগিলা দিলোঁ। দোকান দিয়া কিমান দিন হ'ল? মোৰ দোকান দিয়াৰ মোটামুটি 4-5 মাহ। 4-5 মাহ হ'ল। 4-5 মাহৰ পৰা দোকান দি আছে, কিন্তু মই প্ৰথম একবাৰ মাল দিছোঁ, আজি নেক্সট টাইম দিলোঁ। তাৰপিছত ডাঙৰ টোপলা 5টা। হা? ডাঙৰ টোপলা 60 বাজিল। অলপমান গাছৰ ছায়াত জিৰাইছোঁ, অলপ কিবা খাই লওঁ বুলি ভাবিছোঁ। ৰাতিপুৱা 6টা বজাতে ওলাই আহিছোঁ, একো এটা পেটত পৰা নাই। এতিয়া 2:30 বজাক লাগি এতিয়া দোকানত মানে কিবা দুটা কিনি লৈছোঁ দোকানৰ পৰা, সেয়ে খাওঁ। দোকানৰ পৰা মানে কেক কিনি আনিছোঁ আৰু মানে এই মেংগোৰ বটল এটা কিনি আনিছোঁ, তাকে খাব লাগিব। মানে ল'ৰা মানুহৰ জীৱন, না খোৱাৰ সময় আছে, না ভালকৈ পিন্ধাৰ সময় আছে। এতিয়া খালোঁ, মানে 1 পেকেট খালোঁ কেক আৰু 1 পেকেট অলপমান মাল দিব লগা আছে। মালখিনি দিলেই শেষ হ'ব। ধৰক 4টা বজাত মোৰ কাম চেজ হৈ যাব।